আহি আমি মণিপুৰ থানৰ দলঙৰ ওচৰত থিয় হ'লোহি। গিলামৰ পৰা মণিপুৰ থানৰ ছাইডত মানুহ যথেষ্ট হৈছে। আজি দেওবাৰ তাতে চাওক, দুই কাষে গাড়ী লানি মানুহ লাইন নিচিকে আপুনি দেখিব। অলপ পিছত হাজাৰ হাজাৰ মানুহ আছে। হয়তো ৰখিবলৈও জেগা নাই। ভিতৰলৈ গ'লে দেখিম আৰু দেখুৱাম আপোনালোকক। গতিকে ব'লক ভিতৰখন চাওঁ, কিমান মানুহ হয়। যথেষ্ট ভক্তবৃন্দ মানুহ আহে ইয়ালৈ, যিহেতু মণিপুৰ থানত বহুত বিশ্বাস কৰে আমাৰ মানুহে। আৰু অসম ৰাইজক দেখুওৱাৰ উদ্দেশ্যে আমি ভিডিঅ'টো বনালোঁ। চাব আপুনি, এইটো এয়া পদূলিমুখ। হাজাৰ হাজাৰ মানুহ আছে ইয়াত। চাবলৈ ভিতৰখন চাবলৈ যাওঁ। এয়া আমাৰ মণিপুৰ থানৰ মেইন গেট। এতিয়া মানুহ ঘূৰিছে ইতিমধ্যে। আমি অহা দেৰি হ'ল, আজি 11-12 বাজি গ'ল আহোঁতে। ইমান আমাৰ যথেষ্ট মানুহ ঘূৰি গৈছে। চাওক, মেইন মণিপুৰটোৰ ওচৰৰ আপোনাৰ এজোপা আহত গছ এজোপা আছে, যথেষ্ট ডাঙৰ। দেখুৱাইছোঁ, মানুহ চাব আপুনি। গাড়ী মটৰচাইকেল মানুহ ফিটিং হৈছে ভিতৰে বাহিৰে। এইজোপা আহতজোপা যথেষ্ট ডাঙৰ আহতজোপা। মণিপুৰ থানৰ মেইন মন্দিৰটো কিনাৰতে আছে এজোপা, যথেষ্ট ডাঙৰ। এজোপা মই গুৰিটো দেখাই দিছোঁ আপোনাক। এইজোপা যথেষ্ট ডাঙৰ আহত গছ। ব'লক এতিয়া আমি মন্দিৰটোৰ ভিতৰলৈ যাওঁ। আপোনাৰ আই মাতৃক আপোনালোকক দেখুৱাইছোঁ, ব'লক। Hey there. Subscribe to my channel. And also press this bell icon. মেইন মণিপুৰটো দুই কাষটো দেখুৱাই লৈছোঁ আপোনালোকক। প্ৰথমতে চাব, এইটো সোঁ চাইডটো আপোনালোকক দেখুৱাইছোঁ। এইটো বাওঁ চাইডটো এইটো চাইডতে আপোনালোকৰ চাকি বন্তি জ্বলায়। ইয়াতে জ্বলায় মণিপুৰ থানত। বিশেষ বহুত মহত্ব আছে থানখনৰ। আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হয় এইখন থানত। মণিপুৰ থান গিলামত আছে, পুনৰ কৈছোঁ গিলামৰাত আছে। ঢকুৱাখানা গিলামৰা, লখিমপুৰ গিলামৰা বুলিও ক'ব পাৰে। এই কুকুৰটো জীয়াইছে এডোখৰত। আচ্ছা, ব'লক ভিতৰখন চাওঁ। মেইন মণ্ডপটোৰ ভিতৰখন চাওঁ ব'লক। টিকলা ঐ টিকলা, বহি ভিতৰত যাওঁ বহি। পলাইছে টিকলাটো, একদম ডাঙৰ ঘণ্টাটো। ব'লক ভিতৰখনো চাওঁ, আই মাতৃক চাওঁ ব'লক। এয়া আমাৰ আই মাতৃক দেখুৱাইছোঁ। আমাৰ মেইন মণ্ডপৰ ভিতৰলৈ দেখুৱাইছোঁ। আমাৰ পূজাৰীয়ে কিবা বিধি বিধান দি আছে কাৰোবাক, যিহেতু বহুত মহত্ব থকা। আহিব আপোনালোকৰ মনৰ বাঞ্ছা নিশ্চয় পূৰণ হ'ব। ধন্যবাদ। মই পাইছিলোঁ।